নমস্কাৰ বন্ধুসকল, মই জিতুমণি এটা নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আচলতে ৰাতি ভিডিঅ'টো নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু মন গ'ল কৰি দিলোঁ ভিডিঅ'টো। আৰু আচলতে মানে কি, গুৱাহাটীত প্ৰায়ভাগ মানুহে মানে অকলশৰে থাকে ভাড়াঘৰত। তো খোৱা লোৱা বনোৱা বহুত অসুবিধা হয়। প্ৰায়ভাগ মানুহে হোটেলত গৈ ভাত খায়। আৰু হোটেলতো আপোনালোকে জানে, আজিকালি হোটেলত নিৰামিষ ভাত খালে 80 টকা লয়, 100 টকা লয় নিৰামিষ ভাত। আৰু মাছ মাংস খালেতো বহুত পইচা লয়, কিন্তু আমাৰ দুখীয়া মানুহবিলাকেতো মাছ মাংস খোৱা সম্ভৱ নহয়। সেইকাৰণে মানে নিৰামিষ ভাতেই খোৱা যায় 80 টকা দি। কিন্তু এনেকুৱা এখন গুৱাহাটীত দোকান আছে, যিখন দোকানত মানে অসম্ভৱ কামটো সম্ভৱ কৰি তুলিছে। আৰু সেইখন দোকান গণেশগুৰিত আছে, ৰাভা হোটেল নামৰ দোকানখন নাম। তো সেই হোটেলখনত মানে ইমান কম পইচাত মানুহক মানে খোৱা লোৱা যোগান দিছে, মানে ধৰিছে যে মানে ক'লে মানে আচৰিত হৈ যাব। তাতে আপুনি যদি ছাগলী মাংস দি ভাত খাই 100 টকা দিব লাগে, 100 টকা, মাত্ৰ 100 টকা। আৰু হাঁহৰ মাংস দিয়ে যদি ভাত খাই 100 টকাই দিব লাগিব, দিয়ে মানে ইমান, তাতকৈ বেছি দিব নালাগে। আৰু ব্ৰইলাৰ মুৰ্গী আৰু গাহৰি মাংস যদি খায় অনলি 60 টকা। মই সঁচাই কৈছোঁ, মিছা কোৱা নাই। যদি 60 টকা আপোনাৰ হাতত আছে, তেনেহ'লে সেই হোটেলত যাওক আৰু পেট ভৰাই গাহৰি মাংস দি ভাত খাওক। আৰু মই মিছা কোৱা নাই, আজি মই ঘৰত কোনো নাই, সেইকাৰণে ৰাতিৰ সাঁজটো মই তাৰ পৰাই মানে পেকিং কৰি লৈ আহিছোঁ। এইটো চাওক, মই দেখুৱাই আছোঁ আপোনালোকক। এয়া চাওক, মই পেকিং কৰি আনিছোঁ, চাওক কিমান সুন্দৰকৈ পেকিং কৰি দিছে। এয়া পটল ভাজি, এয়া ভাত, আৰু এয়া নেমু দিছে, ভাত দিছে, ভাতটো কিমান ধুনীয়া। পটল ভাজি, এয়া চব্জি ৰঙালাওৰ, আৰু গাহৰি দিছে চাওক 4 পিচ, 1 2 3 4 পিচ, আৰু ইফালে দালি। তো দেখিলেই কিমান পেকিং কিমান ধুনীয়া সুন্দৰকৈ দিছে। 60 টকাত, অকল 60 টকাত। এনেকৈ কোনোবাই গুৱাহাটীত দিব পাৰিব নেকি? চেলেঞ্জ কৰিব কোনো দিব নোৱাৰে। এই মানুহজন বহুত মহান, সেইকাৰণে তেওঁক সুধিছিলোঁ। তেওঁ কৈছে যে মই মানে ৰাইজৰ সহায়ৰ কাৰণে কম পইচাত মই মানুহক খোৱাটো দি আছোঁ, মোৰ কোনো লাভ ইমান নহয়, এনেকৈ কৈছে। বন্ধুসকল, এইটো ভিডিঅ' আছিল। তো যদি ভাল লাগিছে, আৰু যদি আপোনালোকে সেই হোটেলখনত যাব বিচাৰে, মই কমেণ্ট কৰক, মই এড্ৰেছটো দিম। আৰু আপোনালোকে এসাঁজ যাই ভালকৈ খাওক, 60 টকাত, অকল 60 টকাত খাওক, বেছি দিব নালাগে। আৰু কোনো দিব নোৱাৰে, মই এইটো চেলেঞ্জ কৰি কওঁ গুৱাহাটীত। তো মই আচলতে এই ভিডিঅ'টো বনালোঁ হেল্প হোৱাৰ কাৰণে, যেন দুখীয়া মানুহ কিছুমান মানে বহুত পইচা দি খাব লাগে, বা খাব মন ইচ্ছা থাকে, কিন্তু পইচা নাথাকে হাতত। আৰু মোৰ মানে ভিডিঅ'টো মানে কাৰোবাৰ কাৰণে হেল্প হ'ব পাৰে, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আৰু তাৰ কাৰণে যদি কিবা ভুল ভ্ৰান্তি হৈছে, মোক মাফ কৰি দিব, ক্ষমা কৰি দিব। তো আজিলৈ ৰাখিছোঁ, নেক্সট এটা ভিডিঅ'ত লগ পাম। জয় আই অসম।